সকলোলৈকে সেৱা জনাই এটা সৰু ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এয়া চাওকচোন। আৰু মই জলপান কেইটামান খাই আছোঁ। ভাবিলোঁ এতিয়া জলপান কেইটামান খাই লৈছোঁ, তাৰপিছতে মানে ভাত খাম আৰু সেইকাৰণে জলপান কেইটামান খাই আছোঁ। অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ আৰু তাৰপিছতে এয়া দুপৰীয়া সময়ৰ কথা দেই। এয়া তাৰপিছতে সন্ধিয়া এয়া অলপ ফুৰিবলৈ বুলি ওলালোঁ। আৰু প্ৰায় মই ভিডিঅ'বোৰ ঘৰৰে দিওঁ, কাৰণ বাহিৰলৈতো যোৱাৰ কোনো ভিডিঅ' ইমান নাথাকেই বাৰু। ভাবিলোঁ এতিয়া সন্ধিয়া অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। বিশেষ এটা কামো আছে আৰু যাম বুলি ওলালোঁ। ঘৰৰ ছোৱালী, মই, ল'ৰা আৰু বোৱাৰীও লগতে গোটেইকেইটা আমি যাবলৈ ওলালোঁ। ল'ৰা অকণমানি পোৱালিটোকো লৈ লৈছোঁ। এয়া গৈ আছোঁ আকৌ দেই, গাড়ীত গৈ আছোঁ। অকণমান ভিডিঅ' কৰিছোঁ। সকলো গোটেইখিনি এইকেইদিন ভিডিঅ' চিডিঅ' দিয়া নাই, তেনেকৈ দিবলৈ সুবিধা নোহোৱা হৈছে। মানে ঘৰৰ কাম মানে বহুত কাম হয় আমাৰ। আৰু এয়া বহুত দূৰলৈ যোৱা নাই। আমি কুৰালগুৰিলৈ গৈছোঁ, অকণমান পূজা পৰিৱেশ হৈ আছে। বিশেষ এটা কামৰ কাৰণে গৈছোঁ, পূজা চাম বুলি আমি কিন্তু যোৱা নাই। ভাবিলোঁ মিঠাই কেইটামান লৈ যাওঁ আৰু সেইকাৰণে মিঠাই কেইটামান ল'বলৈ গৈছোঁ। আৰু অকণমানটো কিবা এটা কিনি দিছে। গোটেইকেইটা গৈ আছোঁ। গোটেইকেইটা আগত গৈ আছে, মই পাছত ভিডিঅ'টো ৰাখি আছোঁ। আৰু তেনেকৈয়ে সন্ধিয়া সময় এতিয়া এনেধৰণে ভিডিঅ'বিলাক বনাওঁ দেই, বেয়া পালে নাপাবা। আৰু বিশেষ অন্য ভিডিঅ' আকৌ বনাব নোৱাৰোঁ, মানে সময় নিমিলে। চবতে কাম থাকে, কিন্তু আমাৰ ঘৰৰ কামবিলাক অলপ ব্যক্তি কম, কাৰণ আমাৰ ঘৰত সদায় কাম কৰা মানুহ থকাৰ কাৰণে মানে প্ৰায় আমাৰ ঘৰত কাম কৰা মানুহ সদায় থাকে। সেইকাৰণে বনোৱা দুবাৰ তিনিবাৰ কৰিব লাগে, অন্য কাম কৰিবলৈ সুবিধাই নিমিলে। আৰু অকণমান খোৱা বোৱা কৰি আছে সিহঁতিকেইটা। মই কিন্তু ল'ৰাটোলৈ ৰখি আছোঁ। কিবা এটা খাই যাওঁ বুলি কৈছে। অকণমান বেছি বনাই হয়, ঘুগুনি খাওঁ বুলি ক'লে অকণমান। আৰু এনেধৰণে সময়কণ পাৰ কৰিলোঁ আজি। আৰু আজিলৈ আহিছোঁ বাৰু, বাই বাই।